যোৱা 26 তাৰিখে অসম তথা মিজোৰামৰ সীমান্তত যি মাটিকেন্দ্ৰিক সংঘাতত আমাৰ অসমৰ আৰক্ষী জোৱান 6জনকে শ্বহীদ হ'বলগীয়া হ'ল, লগতে এজন সাধাৰণ নাগৰিক শ্বহীদ হ'বলগীয়া হ'ল, যাৰ বাবে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমুকীয়া আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ অন্যান্য জিলা সমিতিৰ লগতে উত্তৰ হামাৰা জিলা সমিতিৰ উদ্যোগত আজি অভয়পুৰীত আমি শ্বহীদ বীৰসকলৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি বন্তি প্ৰজ্বলন কৰি তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কামনা কৰিছোঁ আৰু মিজোৰাম চৰকাৰৰ যি স্থিতি আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। আমি মিজোৰাম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অনতি পলমে কঠোৰ স্থিতি গ্ৰহণ নকৰিলে মিজোৰাম পুলিচ তথা দুৰ্বৃত্তৰ ওপৰত যদি কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে তীব্ৰতৰভাৱে গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম। তাৰ লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে মিজোৰাম আৰক্ষী তথা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি অসমৰ 1 ইঞ্চি মাটি যাতে মিজোৰামক গতাই দিয়া নহয় তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি আমাৰ অসম চৰকাৰ তথা অসম পুলিচৰ লগত আমি সদায় আছোঁ। আমি যিমান দূৰ সম্ভৱ আমি সহযোগিতা আগবঢ়াম আৰু অনাগত দিনত যদি অনতিপলমে এই সুব্যৱস্থা গ্ৰহণ নকৰে আমি তীব্ৰতৰভাৱে আমি ভয়ংকৰ আন্দোলন আমি গঢ়ি তুলিম, যাৰ বাবে আজি আমাৰ শ্বহীদসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি ইতিমধ্যে জ্ঞাপন কৰিছোঁ আৰু অনতিপলমে সুব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। অন্যথা কিন্তু আমি তীব্ৰতৰভাৱে আন্দোলন আমি গঢ়ি তুলিম। ধন্যবাদ।